যে জীৱন সংগী হিচাপে পালোঁ। সঁচানে? সঁচাটো আকৌ। আৰু মই তহঁত দুটাক সেই দেখি বহুত ভাল পাইছোঁ। এতিয়া ভিতৰলৈ যাম ব'ল। বিয়া ভাগিলেই নহয়, মানুহ সকলো গ'লেই। তহঁতেও অকণমান জিৰাই লহিয়া। ঠিক আছে মা, তুমি কৈছা যেতিয়া আমি অলপ জিৰাই লওঁগৈ। বোৱাৰী আহা ভিতৰলৈ যাওঁ। আজিৰ পৰা এইখন তোমাৰ ঘৰ বুলি ধৰিবা। তোমাৰ ডাঙৰ নবৌও আছে নহয়, নবৌকো অলপ সহায় সহযোগিতা কৰিবা। দুইজনী মিলিজুলি থাকিবা দেই। ঠিক আছে মা। ৰাতিপুৱা হ'লেই দেখোন। নিৰ্মালী নিৰ্মালী উঠা আকৌ, ৰাতিপুৱা হ'লেই নহয়। আজিৰ পৰা তুমি বোৱাৰী হ'লা আৰু। বোৱাৰী দায়িত্ববোৰ তুমি পালন কৰিব লাগিব নহয়। উঠা উঠা প্লিজ, শুব দিয়া না অলপ। মোৰ ইমান টোপনি ধৰিছে, কালি ৰাতি শুৱা দেৰি। প্লিজ শুব দিয়া, মই পিছত অকণমান দেৰিকৈ উঠিম। নিৰ্মালী প্লিজ বুজিব চেষ্টা কৰা না। এইখন টাউন নহয় নহয়, গাঁও হয়। গাঁৱত তুমি ৰাতিপুৱা সোনকালে উঠিবই লাগিব। প্লিজ উঠা, মাহঁতে বেয়া পাব নহয়। তোমাৰ পৰা আৰু শান্তি নাই। জগাহে এইকাৰণে ন, টোপনিটো ভালকৈ পূৰ কৰিবলৈ নাপালোঁ। তোমাৰ লগত যে বিয়া হৈ ভুল কৰি যেন লাগিছে মোৰ। টাউনৰ কোনোবা ল'ৰাটোলৈ চাই বিয়া হোৱা হ'লে ভাল আছিলে। আয়ো দেখি ৰাতিপুৱাই মোৰ মৰমৰ মানুহজনী খং উঠিলে। একো নহয় দিয়া, আজিহে উঠিছা আৰু এনেকৈ উঠোতে অভ্যাস হৈ যাব। ইমান খং নকৰিবাচোন। তুমি বৰ টেঙৰ, তুমি বৰ ধুনীয়াকৈ জানা মোক কেনেকৈ মনাব লাগে। হ'ব বাৰু দিয়া, উঠিছোঁ আৰু। আজি প্ৰথম দিন নহয়, কাজিয়া নকৰোঁ আৰু দিয়া। মই যাওঁ এতিয়া। আজি মই নিজে চাহ কৰি খাবলগীয়া হৈছে। দুজনীকে বোৱাৰী থাকিও মোৰ শান্তি নাই। সৰুজনী বা মানিছোঁ, নতুনকৈ বিয়া হৈ আহিছেহে কালি, তাৰ ভাগৰ লাগিছে। কিন্তু এই ডাঙৰজনী অত বছৰৰ পৰা শিকাই নিশিকিলে আৰু যে মই ৰাতিপুৱা চাহকাপ মোৰ মুখৰ আগত দিলে ভাল পাওঁ। কিন্তু নাই, আজি তাই টোপনিত ক'বই নোৱাৰে। মই নিজেই উঠি চাহ কৰিবলগীয়া হৈছে। তাইক আজি হেঁকা দিব লাগিব। ডাঙৰ বোৱাৰী ইমান দেৰি তুমি উঠা নাই যে? মা কি হ'ল, ইমানকৈ চিঞৰিছে যে? কিবা লাগিছিল নেকি? কি হ'ল মানে? তুমি নিজে গম পোৱা নাই নেকি কি ভুল কৰিছা তুমি? সদায় তুমি মোক চাহ মুখৰ আগত দিয়েহি, আজি কি হ'ল? ইমান দেৰি শুই উঠা নাই যে তুমি? মই নিজে চাহ কৰিবলগীয়া হৈছে। এনেকৈ হ'লে নহ'ব কিন্তু। মোৰ বহুত খং উঠিছে তোমাৰ ওপৰত। কিয় ইমান দেৰি শুই আছিলা? মইতো অথনিয়ে উঠিলোঁ। মা উঠা দেৰি হ'ল মানে গাটো বৰ ঠিক লাগি থকা নাছিলে। এইকেইদিন কাম কৰি ভালকৈ শুবলৈ পোৱাই নাছিলোঁ নহয়। অলপ ভাগৰো লাগি আছিলে। সেইবাবে কেনেকৈনো ইমান দেৰিলৈকে শুই থাকিলোঁ নিজেই গম নাপালোঁ। আপুনি চিঞৰিলতহে সাৰ পাইছোঁ। মোক বেয়া নাপাব মা, মোৰ কামৰ পৰা আজৰি নাপালোঁ বাবেহে ইমান চাগে ভাগৰ লাগি টোপনি গ'লোঁ। নহ'বা মই আনকালে ইমান দেৰিলৈকে শুই নাথাকোঁ, আপুনি জানেই দেখোন। অঁ জানো, সেইবাবে তোমাক প্ৰথম ভুল বুলি আজি মাফ কৰি দিছোঁ বাৰু। যোৱা এতিয়া, মোলৈ আকৌ এবাৰ চাহ আনাগৈ। এইখিনি ঠাণ্ডাই হ'ল আৰু নতুন বোৱাৰীও উঠিব নহয়, তাইৰ বাবেও চাহ কৰি আনিবা। ঠিক আছে মা, মই এতিয়াই আনিছোঁগৈ। ডাঙৰ বোৱাৰীজনীক বেছিকৈ খং কৰিলোঁ নি বাৰু? একো নাই, অকণমান শাসনটো কৰিবই লাগিব, নহওঁতে সিহঁতে মোৰ ওপৰত নাচিব। গুড মৰ্ণিং মা। ৱাও বোৱাৰী, গুড মৰ্ণিং। তোমাক বৰ ধুনীয়া লাগিছে। শাড়ীখন নিজে পিন্ধিলা নেকি? ইমান ধুনীয়াকৈ পিন্ধিছা কোচ দি পানি। মোকো পিন্ধিবলৈ শিকাই দিবাচোন। কি যে কয় নহয় মা, আপুনিচোন ইমান ধুনীয়াকৈ পিন্ধিছেই, মইনো ক'ত ভালকৈ পিন্ধা দেখিলে? ইউটিউব চাইহে শিকিছোঁ। নাই, তুমি কিন্তু সঁচাকৈ বৰ ধুনীয়াকৈ পিন্ধিছা। তোমাক দেখি মনটো ভাল লাগি গৈছে। আমাৰ ডাঙৰ বোৱাৰীজনীহে কিনো চুইদাৰ পিন্ধি ফুৰে। বুঢ়ীয়ে মানে ডাঙৰ বোৱাৰীয়েকক বৰ এটা ভাল নাপায়। ভালেই, মই ইয়াৰ ফাইদা উঠাব পাৰিম। কি ভাবি আছা বোৱাৰী? একো নাই মা, একো ভবা নাই। ঘৰলৈ মনত পৰিছিলে। ঘৰত মায়ে ৰাতিপুৱা উঠা মাত্ৰ চাহ দিয়ে যে, মই আকৌ চাহ বনাব নাজানো। তাকে ভাবি আছিলোঁ। এতিয়াতো মোৰ চাহ খাব মন গৈছিলে, কিন্তু কেনেকৈ যে বনাম? কিয় চিন্তা কৰিছা ন তুমি মই থাকোঁতে? আমাৰ ডাঙৰ বোৱাৰী আছে নহয়, তাইক বনাবলৈ ক'লোৱেই মই অলৰেডি। তুমি আহা, ইয়াত বহাহি মোৰ ওচৰত। হয় নি মা? ভালেই কৰিলে তেতিয়াহ'লে। নবৌ কিমান পঢ়া শুনানো? তোমাৰ নবৌৱেৰা? নবৌৱে হাই ছেকেণ্ডেৰী পাছ নকৰিল ধৰ পায়। তাই মেট্ৰিক দিয়াৰ পিছত হাই ছেকেণ্ডেৰীত নাম লগাইছিলে, কিন্তু ঘৰৰ কিবা বিশেষ অসুবিধাৰ কাৰণে পঢ়া এৰিবলগীয়া হ'ল। পঢ়া শুনাটো তেতিয়াহ'লে মোতকৈ বেয়া। মইতো MA পাছ, মোৰ তলতে থাকিব সদায়। সম্বন্ধ ডাঙৰ হ'লে কি হ'ব? মই তাইক সদায় নিজৰ তলত ৰাখিম। এইখন ঘৰত মোৰ ৰাজত্ব চলিব লাগিব। মা চাহ খাই লওক। নিৰ্মালী তুমি খুৱাই আহা। আপোনালৈ নানি দিছে, আপুনি নাখায় নেকি? ময়ো খাম, কিন্তু মই প্ৰথমতে গাটো ধুই আহোঁ, তাৰপিছতে খাম।
নব তুমি গা নুধুৱাকৈ কিটচেনত সোমোৱা নেকি? আমাৰ মা দেউতাই শিকাইছে যে গা নুধুৱাকৈ কিটচেনত সোমাব নাপায়। শুনিলে ডাঙৰ বোৱাৰী, সৰু বোৱাৰীৰ পৰা কিছুমান কথা শিকিবা। তুমি একো নজনা হৈ আছা তুমি। কি হ'ব তোমাৰ পৰা আৰু? তোমাক শিকাই বুজাই নোৱাৰিলোগৈ মই আৰু দেই। মা সেইবিলাক কথা ময়ো শুনিছিলোঁ, কিন্তু তুমিয়েতো কৈছিলা মোক যে ইমান নিয়ম মানিব নালাগে আমাৰ ঘৰত, আৰু আনকালে মই গা ধুয়ে বনাওঁ। কিন্তু তুমি আজি ল'ৰালৰিকৈ চাহ খোৱা কালত মোৰ ধ্যানলৈ নাহিলে কথাটো। মোক ভুল নুবুজিবা, মই আজিৰ পৰা বাৰু গা ধুই পিনিয়ে বনাম আনকালৰ দৰে। হয়তো আকৌ মইতো তোমাক পঠিয়াই দিলোঁ। হ'ব বাৰু দিয়া, একো নাই। আজি হ'ল বাৰু, নেক্সট টাইম নকৰিবা হা। এতিয়া যোৱা, তুমি গাটো ধুই আহাগৈ। ঠিক আছে মা। এইজনী বৰ টেঙৰ, তাইক কথা কৈ পিনি হাৰিব নোৱাৰি। শাহুৱেকক নিজৰ প্ৰতি কৰি ৰাখিছে। মই আহিলোঁ নহয়, এতিয়া মই মজা উলিয়ামেই। যাওঁ চাহকণ খাই লওঁগৈ। ইমান যে কাম কৰিলোঁ আজি, অকণমান ৰেষ্ট ল'বলৈ পালেহে ভাল লাগিব। বোৱাৰী ৰুমলৈ আহিলা যে? মই তোমাক তাত বিচাৰি ফুৰিছোঁ। যোৱা ভাতকেইটা সোনকালে বনোৱাগৈ, আজি সোনকালে ভোক লাগিছে। মা আজি সৰু বোৱাৰীকে কওকচোন, মোৰ অকণমান ভাগৰ লাগিছে। অকণমান ইমান টোপনি লাগিছে, অকণমান ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ। সৰু বোৱাৰী বিয়া হৈ অহা কিমান দিনো হৈছে? তাই শিকি বুজি ল'বহে লাহে লাহে। তোমাৰ অলপ বেছি হৈছে নেকি? যোৱা বনোৱাগৈ। চাওঁতে সৰু বোৱাৰী বিয়া হৈ অহা আজি 6 মাহেই হ'ল। এতিয়ালৈকে সৰু বোৱাৰী একো কামেই কৰা নাই। চোৱাচোন মই কিমান কৰিম বাৰু অকলে। মোৰতো ভাগৰ লাগে ন। মই সৰু বোৱাৰীক ক'ম বাৰু কামবোৰ তোমাৰ লগত ভাগ বতৰা কৰি কৰিবলৈ, কিন্তু তুমি এতিয়া কৰাগৈ। যোৱা আজি তুমিয়ে বনোৱাগৈ। তোমাৰ হাতৰ খাই মই তোমাৰ হাতৰহে ভাল লাগে। অকণমান ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ, সেইটো নহ'ল। সৰু বোৱাৰীয়েতো কৰিব পাৰি, মই অকলে কামবোৰ কিমান কৰিম বাৰু? মোৰোতো ভাগৰ লাগে ন। মাহঁতে কিয় বাৰু বুজি নাপায়? উপায় নাই আৰু, মায়ে ক'লে তেতিয়াতো কৰিব লাগিবই। যাওঁ আৰু বনাওঁগৈ। এনেকৈ খাই বৈ আজৰি হ'লোঁ আৰু দেই। কিন্তু সৰু বোৱাৰীহে খাবলৈ নাহিল, কি বা হ'ল? বোৱাৰী সৰু বোৱাৰী খাবলৈ নাহিল যে, কি হ'ল? তুমি কিবা ক'লা নেকি আকৌ? নাই মা, মই আকৌ কি ক'ম? মই একো কোৱা নাই। ব'লাচোন উদুংগৈ। ব'লা। মই ভাত খাবলৈ নগ'লোঁ, এতিয়ালৈকে মোৰ কোনেও খবৰ ল'বলৈ নাই অহা যে। আন নহ'লেতো শাহুমা আহিব লাগিছিল। তেখেতে কি মোৰ কথা চিন্তা নকৰে নেকি? বোৱাৰী নিৰ্মালী, তুমি খাবলৈ নগ'লা যে? আহিছে মাতিবলৈ আহিছে মোক। মা আৰু নবৌ, মই নগ'লোঁ মানে এটা কথা হ'ল। কি কথা বোৱাৰী? কোনোবাই কিবা ক'লে নেকি তোমাক? নিৰ্মালী কোৱাচোন, কি হ'ল? তুমি খাবলৈ কিয় নগ'লা, আৰু কি কথা হ'লনো? মই খাবলৈকে একো হোৱা নাই তেনেকৈ। মই আজি ব্ৰত পালন কৰিছোঁ। মই 4 বছৰৰ মূৰে একাদশীত ব্ৰত পালন কৰোঁ, আৰু আজি সেই দিনটো আহি গ'ল। সেইবাবেই মই ব্ৰত পালন কৰিছোঁ। তুমি ব্ৰত পালন কৰা নেকি? একাদশীৰ দিনা মই 4 বছৰৰ মূৰত ব্ৰত পালন কৰোঁ। বোৱাৰী মই বৰ ভাল পাইছোঁ, আৰু মই বহুত লাকি জানা, তোমাৰ দৰে এজনী ভাল সংস্কাৰী বোৱাৰী পাইছোঁ, যিয়ে এনেকুৱা ধৰণৰ ব্ৰতো পালন কৰে। আজিকালি বোৱাৰীবোৰেনো এইবিলাক ক'ত মানে? আমাৰ ডাঙৰ বোৱাৰীলৈকে চোৱাচোন, আজিলৈকে একো এটা ব্ৰত পালন কৰি পোৱা নাই। এনেকুৱা কি যে হ'ব নহয় নহ'ব আৰু এইদৰা। মায়ে যে মোৰ কৰা কামবিলাক নেদেখি, ইমান কাম কৰোঁ, ইমান কিবা কিবি কৰোঁ মাৰ হাতৰ কাৰণে, কিন্তু নাই। সৰু বোৱাৰী অহানো আজি ইমান দিন হৈছে, 6 মাহ হৈছেহে। সৰু বোৱাৰীকে ভাল পায়, আৰু সেই 6 মাহৰ 4 মাহমান সৰু বোৱাৰী মাকৰ ঘৰতে থাকে। সেই তেতিয়া কাম বনবিলাকতো মই অকলেই কৰোঁ, আৰু ইভাগেও সৰু বোৱাৰী থাকিলেওতো ময়ে কৰিবলগীয়া হয়। মায়ে বাৰু এইবোৰ কিয় নেদেখে, মোক বাৰু কিয় বুজি নাপায়? মই বাৰু কম পঢ়া শুনা হবেই নেকি? সৰু বোৱাৰী তুমি কোৱাচোন, ব্ৰতত কি তুমি দিনৰ দিনটো লঘোণে থাকিবা নেকি, নে কিবা সিজোৱা খাবা? নবৌ, মই খাব পাৰোঁ নহয়। তুমি আকৌ এতিয়া আদা নহৰু পিঁয়াজ সেইবিলাক দি বনাইছিলা বাবেহে মই নাখালোঁ। মই সাবুদানা খিচিৰি খাব পাৰোঁ নহয়। সাবুদানা খিচিৰি হওক, ক্ষীৰ, তেনেকুৱাবিলাক খাব পাৰোঁ। তুমি মোক আগতে হয়, মই সেইটো হিচাপত বনালোহেঁতেন নহয়। তোমাৰ কষ্ট হ'ব বুলি নক'লোঁ আৰু মই। হ'ব বাৰু দিয়া তেতিয়াহ'লে, নকলা বাৰু নাই। এতিয়া তুমি খাবলৈ মন গ'লে বনাই পিনি খাবা দেই। বস্তু আছেই, সাবুদানাও আছে, তুমি ইচ্ছা কৰিলে নিজে বনাই খাব পাৰিবা। ইজনী দেখোন মুখে বনাবলৈ ক'লে। মই আকৌ ভাবিছিলোঁ মই নবৌয়ে বনাই দিব, মই খাম। কিন্তু বুদ্ধিটো উল্টাহে হ'ল দেখোন। ডাঙৰ বোৱাৰী, তুমি সৰু বোৱাৰীক বনাবলৈ কৈছে যে, ব্ৰত অলৰেডি আছেই, দুৰ্বল হৈ থকা নাই জানো? তুমি বনাই দিয়াগৈ আকৌ। তুমি বনাই দিলেনো কি হ'ব? হ'ব বাৰু মা, আপুনি কৈছে যেতিয়া মই বনাই দিমগৈ। কিন্তু মোৰ দুখ লাগিছে এটা কথাই, আপুনি মোৰ কষ্টবোৰ অকণ নেদেখিলে। মোৰ দিনটো কাম কৰি অকণমান ভাগৰ লাগিছিলে, সেইকণ সময়ো শুবলৈ নাপালোঁ আপোনাৰ বাবে। হ'ব দিয়ক, ময়ে কৰোঁগৈ।
এইখন ঘৰৰ ডাঙৰ বোৱাৰীৰ দায়িত্ববিলাক মই পালন নকৰিলে কোনে কৰিব নহয় জানো? আজি তাই বৰ ডাঙৰ কথা ক'লে। ইমান ডাঙৰ কথা হ'ব পৰা তাই কেতিয়াৰ পৰা হ'ল? হয় পাই মা, আপোনাক কিন্তু ডাঙৰ নবৌৱে তেনেকৈ ক'ব নালাগিছিলে। মোৰ কিন্তু বৰ বেয়া লাগিলে আপোনাক তেনেকৈ কোৱা দেখি। নবনালে হয়, সেইটো আকৌ কি কথা? ইমান কথা শুনাই থৈ বোলে যে আপোনাক। আৰু আপোনাৰ বিষয়ে কেতিয়াবা মোৰ আগত কয়ো যে আপুনি তেওঁক ইমান কাম কৰোৱাই, দিনটো অকণো ৰেষ্ট ল'বলৈ নিদিয়ে, আৰু বহুত কিবা কিবি। কি ডাঙৰ বোৱাৰীয়ে তোমাক এইবিলাক কথা কয়? তাই ইমান সাহস? তাই এনেকুৱা ক'ব পাৰিব বুলি মই ভবাই নাছিলোঁ। তাইতো এনেকুৱা নাছিলে। তাইক মই মজা দিবই লাগিব, তেতিয়াহে তাই বুজি পাব মই কোন হয়। মই মানিছোঁ কিন্তু নিজক। আজি কিন্তু মই দুয়োগৰাকীৰ মাজত কাজিয়া লগাব পাৰিলোঁ। এয়াই মোৰ আছিলে প্লেন। এতিয়াৰ পৰা শাহুৱে মোকহে ভাল পাব, মোকেই মৰম কৰিব। মই কিন্তু এতিয়া সাৱধান হ'ব লাগিব, সিহঁতৰ ওপৰত অলপ নজৰ ৰাখিব লাগিব। বনাই হ'লনে? এতিয়া মই সৰু বোৱাৰীক দি অকণমান জিৰাব পাৰিম। আজি গাটো বৰ বেয়া লাগি আছিলে নহয়, এতিয়াহে চাগে অকণমান শুবলৈ পাম। নিৰ্মালী, আহা, মই তোমালৈ সাবধানা খিচিৰি বনালোঁ, খাই লোৱাহি আহা। বোৱাৰী, তোমাৰ ইমান সাহস, তুমি মোৰ বিষয়ে বদনাম গাইছে মানুহৰ আগত। মা, আপুনি বহুত কথা কৈছে। মই আকৌ আপোনাৰ বদনাম কাৰ আগত গালোঁ? মইতো ঘৰৰ পৰা ক'তো ওলাই নাযাওঁ, আৰু আপোনাৰ বদনাম মই আজিলৈকে কাৰো আগত কোৱা নাই। আপুনিতো মোৰ আদৰ্শ হয়, মই কিয় বদনাম গাম আপোনাৰ? আজিকালি তাৰমানে তুমি মিছা কথা ক'বলৈ শিকিলা। তুমি ঘৰৰ পৰা ক'লেও ওলাই নোযোৱা, সেইটোৱেতো কৈছোঁ। তুমি ঘৰতে মানুহৰ সন্মুখত বদনাম গাইছা। তুমি সৰু বোৱাৰীৰ আগত মোৰ বিষয়ে কি বদনাম গাইছিলা? মা, সেইবোৰ কথা কোনে কৈছে? ইমান মিছা কথা। মই আপোনাৰ বিষয়ে কাৰো আগত বদনাম কোৱা নাই, আৰু কোনোদিন নেগাওঁ। সেইটো হ'বই নোৱাৰে। আপোনাক কোনোবাই চাগে মোৰ কথা মিছাকৈ লগাইছে। তাৰমানে তুমি ক'ব বিচাৰিছা সৰু বোৱাৰীয়ে মোক মিছা কথা কৈছে? কি? সৰু বোৱাৰীয়ে তোমাক এইবোৰ কথা কৈছে? সৰু বোৱাৰীয়ে কৈছে, তুমি যাৰ আগত মোৰ বদনাম গাইছিলা। মা, মই সৰু বোৱাৰীক এইবিলাক কথা নাই কোৱা, আৰু সৰু বোৱাৰীয়ে ইমান মিছা কথা ক'ব বুলি মই সপোনতো ভবা নাছিলোঁ। তাই কোৱা মাত্ৰকে মই সাবধানা খিচিৰি বনাই আনিছোঁ তাইৰ কাৰণে। তাইক মই নিজৰ ভণ্টিৰ নিচিনাকৈ মৰম কৰিছিলোঁ। তাই বিয়া হৈ অহা 6 মাহ হ'ল, তাই আজিলৈকে একোটা কাম কৰা নাই। আপোনাক মই এদিন কৈছিলোঁ যদিও আপুনি কথাটো গুৰুত্ব নিদিলে, কিন্তু মই তাইক এদিনো অনুভৱ হ'বলৈ দিয়া নাই যে মই তাই কাম নকৰাৰ বাবে মোৰ প্ৰব্লেম হৈছে। মোৰো অকলে কাম কৰি আমনি লাগে ন, মোৰোতো ভাগৰ বোলা বস্তু এটা আছে, সেইটো কিয় নুবুজে কোনেও? পলুৱাই ভাল হ'ব, ইয়াৰ পৰা পলুৱাই ঠিক আছে। মই ফচিলোঁ। শাহুমাইনো মোৰ কথা কিয় ক'ব লাগিছিলে? বোৱাৰী, তুমি মিছা কথা কৈছা। সৰু বোৱাৰীক তুমি মিছাকৈ ফচাইছা যেন লাগিছে মোৰ। আৰু সৰু বোৱাৰীয়ে তুমি কোৱা কেনেকৈ গম পালে এইবিলাক কথা? মই যে তোমাক কাম কৰাইছোঁ বুলি, আৰু তুমি জানাই মই তোমাক কি মৰম নকৰোঁ নেকি? 7 বছৰৰ পৰা তোমাকে মই বোৱাৰী হিচাপে পাইছোঁ, তোমাক মৰম কৰোঁ, কিন্তু তোমাক অকণমান শাসনো কৰোঁ। সেইবুলি এইটো নহয় যে মই তোমাক ভাল নাপাওঁ। জানো মই তুমি মোক মৰম কৰা বুলি, মই কোনোদিন কোৱা নাই যে তুমি মোক মৰম নকৰা। কিন্তু সৰু বোৱাৰী আকৌ তুমি মোক ইমান কেতিয়াবা খং কৰা, ইমান লাজ দিয়া, মোৰ কি দুখ নালাগে নেকি? মোৰো দুখ লাগে। আৰু এটা কথা নহয়, মই সঁচা কৈছোঁ নে মিছা কৈছোঁ এতিয়া ওলাই পৰিব। সৰু বোৱাৰীক মাতিলেই হ'ব। সৰু বোৱাৰীয়ে সঁচা কথা ক'ব লাগিব আজি। নিৰ্মালী, এইপিনে আহা। নব, মাতিছিলে নেকি মোক? মোৰ খানা ৰেডি হ'ল নেকি? খানা ৰেডি হ'ল, কিন্তু তোমাক মই খানা খাবলৈ মতা নাই। তোমাৰ কাৰণে ইমান মৰমত খানা বনাই নিলোঁ, কিন্তু এতিয়া মই শুনিবলৈ পাইছোঁ তুমি মোৰ বিষয়ে বদনাম গাই ফুৰিছা। মোৰ মাক কি লগাইছা মিছামিছিকৈ? মই মাৰ বিষয়ে কি বেয়া কথা ক'লোঁ তোমাক? তুমি মিছা কথা কিয় কৈছা এতিয়া? তুমি মাৰ বিষয়ে বেয়া বদনাম কৰা নাছিলা যে মোক দিনৰ দিনটো কাম কৰাই থাকে, মই অকণো ৰেষ্ট ল'বলৈ নাপাওঁ? কি ক'লা? মই কেতিয়া ক'লোঁ তোমাক এইবিলাক কথা? তুমি নাথাকাই ঘৰত, তুমি 6 মাহৰ 4 মাহচোন ঘৰতে থাকা মাহঁতৰ। মই তোমাক কিয় ক'ম এইবিলাক কথা? আৰু মই নিজৰ হাজবেণ্ডকে নকওঁ, আৰু তোমাক ক'বলৈ মই কিয় যাম? নব, তুমি ইমান মিছা কথা ক'ব পাৰা বুলি মই ভবা নাছিলোঁ। তুমিতো কান্দি কান্দি মোৰ ওচৰত কৈছিলাহি যে মোক শাহুৱাই ইমান বেয়া ব্যৱহাৰ কৰে, মোক ভালকৈ একো নকয়, যে তুমি অহাৰ পৰা তোমাকহে মৰম কৰে, মোক মৰম নকৰে। ইমানবোৰ কোৱাৰ পিছত তুমি এতিয়া কেনেকৈ কথা সলাব পাৰিছা মই ভাবি পোৱা নাই। বাহ নিৰ্মালী, তোমাক মানিছোঁ, কিন্তু ইমান মিছা কথা তুমি ক'ব পাৰিলা। হ'ব, ময়ে বেয়া বাৰু, মই মাৰ বিষয়ে বদনাম গাইছিলোঁ বুলি ধৰি লৈছোঁ। কিন্তু এটা কথা মনত ৰাখা, তুমি যিদিনাখন ধৰা পাৰিবা সেইদিনাখনি কিন্তু মোৰ ওচৰত কান্দি নাহিবা। মই তোমাক কোনোদিন মাফ নকৰোঁ। আৰু তুমি আজিৰ পৰা নিজৰ কাম নিজে নিজে কৰি ল'বা, মোলৈ আশা কৰি নাথাকিবা। ডাঙৰ বোৱাৰী, তুমি বৰ ডাঙৰ কথা ক'বলৈ শিকিছা। মা, নকওঁ বুলি ভাবিছিলোঁ, কিন্তু আজি ক'বলৈ বাধ্য। ইমান মিছা কথাত ফচাইছে মোক। মই কোনোদিন আপোনাৰ সৰু বোৱাৰীক মাফ নকৰোঁ, আৰু আপোনাকো মই বহুত বেয়া পাইছোঁ। কাৰণ আপুনি মোক বিশ্বাস নকৰিলে। আজিৰ পৰা 6 বছৰে যোনগৰাকী বোৱাৰীৰ লগত আপুনি থাকিলে, তেওঁক বিশ্বাস নকৰি আপুনি নতুনকৈ অহা বোৱাৰীকেইজনীক বিশ্বাস কৰিছে। আজিলৈকে মোৰ কাৰোবাক বেয়াকৈ কোৱাৰ ৰেকৰ্ড আছেনে? নে কাৰোবাক মই মিছা কথা লগাইছোঁ? মই ক'লৈকো ওলাই নাযাওঁৱেই এনেকৈ। মাত্ৰ মাৰ ঘৰলৈ বহুদিনৰ মূৰত কেতিয়াবা যোৱা হয়। আপোনাৰ লগত থাকোঁ, আপোনাৰে শুশ্ৰূষা কৰোঁ, কিন্তু এনেকৈ মই মিছা অপবাদ পাম বুলি সপোনতো ভবা নাছিলোঁ। আপুনি থাকক, আপোনাৰ সৰু বোৱাৰীকে মৰম কৰক। আজিৰ পৰা তেওঁ তাইৰ হাতেই চাহ খাব, মোলৈ আৰু আশা নকৰিব। মই বহুত ভাগি পৰিছোঁ দুখত।
দেখিলানে বাৰু নবৈ মোক কেনেকৈ মিছাকৈ ফচাই দিলে। মই ভবা নাছিলোঁ মই যাৰ ঘৰত বিয়া হৈ আহিলোঁ সিহঁতৰ ঘৰত নবৌজনী এনেকুৱা হ'ব। মই মৰমীয়াল নবৌহে আশা কৰিছিলোঁ। এনেকুৱা মিছা অপবাদ দিয়া নহয়। তুমি কান্দিব নালাগে, দুখ কৰিব নালাগে। মই আছোঁ নহয়, কিয় চিন্তা কৰিছা? আৰু মই তোমাক কি বিশ্বাস নকৰোঁ নেকি? তাই আজিকালি কামবোৰ চাগে বেছিকৈ কৰিবলৈ পায়, এনেকৈ খং উঠিলে। একো নাই, তাই খঙতে এইবিলাক কৈছে। আৰু শুনাচোন, তোমাৰো বিয়া হোৱা এতিয়া 6 মাহ হ'ল নহয়। এই কামবিলাক লাহে লাহে কৰিবা আৰু। চাবলৈ গ'লে কথাটো তাই মিছা কোৱা নাই। তাই দিনটো কামেই কৰি থাকিব লাগে, ভাগৰো লাগে তাই। বাৰু তুমি আজিৰ পৰা মোৰ লগত অকণমান সহায় কৰি দিবা। তাইতো আজিৰ পৰা নকৰোঁ কৈছে। নকৰাকৈ থাকিব নোৱাৰিব চাগে, সদায় কৰি থকা নহয়। তথাপিও আমি দুজনীয়ে মিলি কৰিম দিয়া। উফৰাম, লাষ্টত গৈ পিনে কাম কৰিবলৈ কাটি পৰিলোগৈ। ইমানবোৰ বুদ্ধি সাজি এইবোৰ কামতে নাহিলে। উপায় নাই আৰু। হ'ব বাৰু মা, তেতিয়াহ'লে কাম কৰিম আৰু। তুমি শিকাই দিবা দেই, মই ভালকৈ কাম কৰিব নাজানো নহয়। ঠিক আছে বোৱাৰী, এতিয়া তোমাৰ ব্ৰত নহয়, যোৱা ডাঙৰ বোৱাৰী বনাই থৈ যোৱা, সাবুদানা খিচিৰি খাই লোৱাগৈ। ঠিক আছে মা। ইমাননো পিন্ধিম আৰু শাৰী, আমনি লাগিছে। এই ভাল বোৱাৰী অভিনয় কৰি কৰি মই সদায় এনেকৈ থাকিব লাগিব যেন পাইছোঁ। কিবা এটা হেষ্ট নেষ্ট কৰিব লাগিব। মানুহজনৰ ওচৰলৈ গুচি যাম, তেতিয়াহে ভাল হ'ব। কিন্তু তাত গৈতো ময়ে কাম কৰিব লাগিব। ইয়াততো মায়ে এতিয়া কৰি আছে, নবৌ এদি কাম কৰে। মইতো গোটেই কাম কৰিব নোৱাৰোঁ ভাই। নাই নাই, মই ইয়াতে থাকিম, এক্টিং কৰি হ'লেও থাকিম আৰু। বোৱাৰী, কি ভাবি আছা তো? নাই মা, একো ভবা নাই। ক'ৰবাত যায় নেকি? মই অলপ বজাৰ কৰিবলৈ যাওঁ। ঘৰত শাক পাচলিও নাই, মোৰ কাপোৰ দুটামানো কিনিবলগীয়া আছিলে। তুমি যাবা নেকি? নাই মা, নবৌ নাই নহয় ঘৰত। ঘৰখন এৰি নাযাওঁ নহ'লে। আপুনিয়ে যাওক, মই আছোঁ ঘৰতে। আয়ো দেখি, তুমি ঘৰখনৰ কাৰণে কিমান চিন্তা কৰা, মোৰ মৰমৰ বোৱাৰীজনী। ঠিক আছে বাৰু দিয়া, ময়ে গৈ আহোঁ তেতিয়াহ'লে। ৱাও, আজি বুঢ়ীতে থাকে আৰু নবৌ নাই। কিমান যে ভাল হ'ব, মই নিজৰ মতে ড্ৰেছ কৰিব পাৰিম। যাওঁ, মই কাপোৰ সাজ প্ৰথমতে সলাই লওঁগৈ। আজি মোক কিমান ফূৰ্তি লাগিছে, কি কম মই। আজি ঘৰত কোনো নাই, অকল মই। নিজৰ মনৰ ইচ্ছামতে সকলো কাম কৰিব পাৰিম। এটা কাম কৰিম, আজি মোৰ লগৰ বান্ধৱীলৈ ফোন এটা কৰিব লাগিব। তালৈ বহুত দিন ফোন কৰা নাই। হেল্ল' ৰশ্মি, তোৰ কি খবৰ? মোৰ ভাল, তোৰ কচোন? বহুত দিনৰ মূৰত ফোন কৰিলি যে? কি কবি আৰু, সময় মিলাব পৰা নাছিলোঁ, সেইবাবে ফোন কৰা নাই হোৱা। তইতো কৰিব পাৰ মোলৈ ফোন এটা। ময়ো অলপ বিজি আছিলোঁ, আৰু তোকো ফোন কৰিবলৈ তেনেকৈ বেয়া লাগে। তইতো বিয়া হ'লি ন, ফোন কৰি থাকিলে তোৰ ঘৰৰ মানুহে বেয়া পাব যে, সেইটো কাৰণে। আয়ো থ, মোৰ ঘৰৰ মানুহে বেয়া পাব। বাহানা মাৰি পেলাই পাইছ যে, আৰু তোৰ মোলৈ মনতে নপৰে, মই গম পাইছোঁ নহয়। বৰ বেয়া কাম কৰিলোঁ। পাৰ্চটোকে এৰি থৈ গ'লোঁ, বজাৰ কৰিবলৈ গ'লোঁ, কি লাভ হ'ল? এনেই যোৱা হ'ল। সৰু বোৱাৰীয়ে কথা পাতি আছে কাৰোবাৰ লগত। তাইক নেমাতো আৰু পিছফালৰ পৰা। সেইপিনেদিয়ে পাৰ হৈ যাওঁগৈ। তাইক পিছত কৈ দিম আহিলোঁ বুলি, বজাৰ কৰা নহ'লেই। ডাঙৰ বোৱাৰীকে কৈছোঁ, তাই বজাৰ কৰি লৈ আনিব। বাৰু কচোন, তোৰ ঘৰখনত সকলোৱে মৰম কৰেনে? তোৰ ৰাজত্ব চলাব পাৰিছ নাই? কি বুলি ভাবিছ তোৰ বান্ধৱী আৰু হে? মোক কি তই অকৰা বুলি ভাবিছ নেকি? মই বহুত টেঙৰ হয়, মই 7 খাতৰ চেঙেলী। মই এইখন ঘৰ ৰাজত্বই হয়, সকলোকে কাম কৰাই পাগল কৰি দিছোঁ। আৰু ডাঙৰ বোৱাৰী আৰু শাহুৰ মাজতো কাজিয়া লগালে নহয়, গম পাৱ নাই? সৰু বোৱাৰীবোৰ কি কৈছে? মই শুনি থাকোঁচোন। তাই তোৰ কাজিয়াৰ কথা কৈছে দেখোন। তাই কথাবোৰ শুনিব লাগিব, তেতিয়াহে গম পাম কিনো তাই কৰিছে। কাজিয়া লগালি? কেনেকৈ? কি ক'ম মই, আমাৰ শাহুজনী বৰ আজলি, আৰু ডাঙৰ নবৌ হৈছে আকৰি। কি কৰিলোঁ জাননে? আমাৰ শাহুৱে মানে ডাঙৰ নবৌক সৰু সৰু কথাত অকণমান খং কৰে। মৰমো কৰিছিলে অৱশ্যে, সেইটো মোৰ সহ্য নহ'ল। খং কৰি থাকে যদিও ইমান মৰম কৰে মাজে মাজে। মোৰ কিয় জানো ইমান বেয়া লাগে। মোকহে মৰম কৰিব লাগে তেওঁ, মই ঘৰখনৰ নতুন বোৱাৰী। তেওঁ আকৌ ডাঙৰ বোৱাৰীয়েকৰ পৰা আজৰি নাপায়, ডাঙৰ বোৱাৰীয়েকৰ হাতৰ চাহ খাই ভাল পায়। এদিন বুঢ়ীয়ে
বোৱাৰীয়েকক খং কৰা শুনিলোঁ আৰু সেইটোৰে মই ফাইদা উঠালোঁ। ফাইদা উঠালি কেনেকৈ? কেনেকৈ মানে কি আৰু? বুঢ়ীক লগালোঁ আকৌ মিছাকৈ যে তেওঁৰ ডাঙৰ বোৱাৰীয়েকে মোৰ আগত তেওঁৰ বদনাম গাইছিলে বুলি। আৰু বুঢ়ীনো কি মোৰ কথাকে বিশ্বাস কৰিলে। সেইকাৰণ তেতিয়ালৈকে বুঢ়ী মোৰ কবলত আহি পৰিছিলে। বুঢ়ীয়ে গমেই নাপায় ঘৰত তেওঁ কাক আনি থৈছে। সৰু বোৱাৰীয়েকক বৰ সহজৰ বুলি ভাবিছিলে, শাৰী পিন্ধি থকাৰ বাবে বৰ ভাল বুলি ভাবিছিলে। মোৰ জাননে শাৰী পিন্ধিবলৈ অকণো মন নাই, কিন্তু মোৰ উপায় নাই, কাৰণ মোৰ মানুহজনে এইবিলাক সৰু ড্ৰেছ পিন্ধিলে ভাল নাপায়। কিন্তু মই আজি ঘৰত কোনো নাই, আৰামছে পিন্ধি আছোঁ শ্বৰ্ট ড্ৰেছ। কিমান ভাল লাগিছে মনটো আজি বহুত দিনৰ মই জাননে তোৰ লগতো কথা পাতিছোঁ। ঘৰত আজি বুঢ়ী আৰু নবৌ নাই, সেইবাবেহে পাতিব পাৰিছোঁ, নহ'লে ক'ত আৰু। কি এইবোৰ মানে সকলো সৰু বোৱাৰীৰ কাণ্ড? মই ডাঙৰ বোৱাৰীজনী কেনেই ভুল বুজিলোঁ? মই বৰ ভুল কাম কৰিলোঁ। এইক আজি মই শুধাই নেৰোঁ ৰ। বাহ, তোৰ কিন্তু বুদ্ধি মানিছোঁ দেই, তই কিন্তু কম বস্তু নহয়। ইটছ মাই টেলেণ্ট বেবি, টেলেণ্ট। বোৱাৰী বোৱাৰী, এইবোৰ তুমি কি কৰিছা? মা, আপুনি আপুনি কেতিয়া আহিলে? শুনচোন, মই ফোনটো ৰাখিছোঁচোন দেই। হ'ব দে, ৰাখ। বোৱাৰী, তোমাৰ পৰা মই এয়া কোনো কাৰণতে আশা কৰা নাছিলোঁ। তুমি কিয় এনেকুৱা কৰিলা? আৰু এইবোৰ কি ড্ৰেছ পিন্ধিছা তুমি? মোৰ ঘৰৰ বোৱাৰী হৈ পিনি তুমি এনেকুৱা ড্ৰেছ পিন্ধি পেলাই সাহস ক'ত পালা? মা, মই কি কৰিলোনো? মই কি কোৱা শুনিলে আপুনি? লাজ নাই হা? লাজ নাই তোৰ? তই কোৱা সকলো কথাই শুনিছোঁ। তই কেনেকৈ বোৱাৰী আৰু মোৰ মাজত কাজিয়া লগালি সকলো শুনিছোঁ মই। নাপায়, এনেকুৱা কাম কৰিব নাপায় কিন্তু। তোক মই আজি ঘৰৰ পৰা উলিয়াম। মোৰ ল'ৰাটোক এতিয়া ফোন কৰিম, লগাম। তোক আজি ঘৰৰ পৰা বাহিৰলৈ উলিয়াবই লাগিব। সঁচাকৈ মাৰি পেলাব। তেওঁ এইবিলাক কৰাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰে। প্লিজ মা, মোক মাফ কৰি দিয়ক। ফাইনেলি পালোহি দেই ঘৰ। ভাগৰ লাগি আহিছে একদম। ইমান এটা বস্তু দাঙি আনিছোঁ। ঘৰত দেখোন কিবা চিঞৰ শুনিছোঁ। কিয় বাৰু? আপুনি চিঞৰ কৰিছে চাম গৈছে। এয়া দেখোন মা আৰু বোৱাৰীয়ে কিবা কাজিয়া লাগি আছে। সুধিমচোন কি হ'ল? কি হ'ল? ইমান চিঞৰ বাখৰ শুনিছোঁ যে? হ'বলৈ কি আছে ডাঙৰ বোৱাৰী? এই সৰু বোৱাৰীয়ে যিখন কৰিলে, কি ক'ম তোমাক মই। কি হ'ল মা? কি কৰিলে সৰু বোৱাৰীয়ে? কি কৰিব আৰু তুমি কোৱাটোৱে সঁচা আছিলে। তোমাৰ আৰু মোৰ মাজত কাজিয়া লগালে। তোমাৰ বিষয়ে মোৰ আগত মিছাকৈ বদনাম গালে আৰু তোমাক মিছাকৈ ফচালে। এতিয়াহে গম পাইছোঁ আজি কাৰোবাৰ লগত কথা পাতি আছিলে যে তোমাৰ আৰু মোৰ মাজত কেনেকৈ কাজিয়া লগালে। আৰু তাই ড্ৰেছ চোৱাচোন কি পিন্ধি আছে। মোক এনেই সতী সাবিত্ৰী হৈ দেখালে। এতিয়াহে তাইৰ আচল স্বভাৱটো গম পাইছোঁ। সেইবাবে কৈছোঁ মই এতিয়াই মোৰ ল'ৰাটোক ফোন কৰোঁ আৰু সকলোকৈ এই ঘৰৰ পৰা বাহিৰ কৰোঁ। মা, কিনো ক'ম মইতো আপোনাক আগতেই কৈছিলোঁ যে সৰু বোৱাৰীয়ে এইবিলাক নাটকহে কৰিছে। আপোনাকে মোকে কাজিয়া লগাইছে তাই। কিন্তু আপুনি মোক এটা কথাও নুশুনিলে। নিজৰ মৰমৰ সৰু বোৱাৰীকে বিশ্বাস কৰিলে। মই পিন্ধি থকা চুইজাৰযোৰো আপুনি বেয়া পায়। কিন্তু কাম বন কৰোঁ বাবে ভাগৰ লাগে আৰু চাদৰ মেখেলাযোৰ পিন্ধি কাম কৰিবলৈ অকণ দিগদাৰো হয় ন। ইমান গৰমত সকলো সময়তে চাদৰ মেখেলাযোৰ পিন্ধি থাকিবও নোৱাৰোঁ। সেইবাবে চুইজাৰ পিন্ধোঁ। আপোনাৰ সেইটোতো প্ৰব্লেম আছিলে। এতিয়া কিন্তু সৰু বোৱাৰীয়ে ইমান সৰু সৰু ড্ৰেছ পিন্ধিছে। এতিয়া আপুনি কি ক'ব? তাকেও বোৱাৰী, মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল। মই তোমাক বিশ্বাস কৰিব লাগিছিলে। তুমি মোৰ ইমান যত্ন লৈছিলা, ইমান কেয়াৰ কৰিছিলা, কিন্তু মই তোমাক বুজিয়ে নাপালোঁ। এইটো নহয় যে তোমাক মই বেয়া পাওঁ, তোমাক মৰমো কৰোঁ, কিন্তু মই তোমাক শাসন কৰি নিজৰ হাতৰ মুঠিত ৰাখিব বিচাৰিছিলোঁ। কিন্তু আজি সৰু বোৱাৰী সকলো বন্ধ কৰি দিলে। তাই আহিয়ে আমাৰ মাজৰ সম্পৰ্কখিনিও এদায় কৰি দিলে। কি ক'ম মই একো ভাবি পোৱা নাই। মোক ক্ষমা কৰি দিয়ক মা, মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল। মই এনেকুৱা কাম কৰিব নালাগিছিলে। নব, তুমি মোক প্লিজ মাফ কৰি দিয়া না। মই এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। তুমি মোক মাফ নকৰোঁ কৈছিলা, কিন্তু নিজৰ সৰু ভণ্টি বুলি ভাবি তুমি মোক এবাৰলৈ মাফ কৰি দিব পাৰিবানে বাৰু? তুমি এইবোৰ নাটক কি নাটক কৰিবলৈ আৰম্ভ কৰিছ তই? তুমি কান্দি কান্দি ৰঞ্জি হ'ল নাহিবি। তোক চব ভেকু ভৰা বুজি পালোঁ মই। নাই মা, মই একো ভগনা কৰা নাই। মোৰ বৰ ডাঙৰ ভুল হৈ গৈছিলে। তুমি নবক মৰম কৰা দেখি মোৰ হিংসা লাগিছিলে। মই সেইখন ঘৰত অকলে তোমাৰ মৰমৰ হ'ব বিচাৰিছিলোঁ। এইখন ঘৰত ৰাজত্ব কৰিব বিচাৰিছিলোঁ। কিন্তু সেইটোৱে মোৰ বৰ ডাঙৰ ভুল হ'ল। মই বুজি পাব লাগিছিল যে ঘৰত সদায় মিলা প্ৰীতিয়ে থাকিলে সুখ বাঢ়ে। তোমাৰ আৰু নবৰ মাজত কাজিয়া লগাবলৈ মোৰ প্ৰথমে মন নাছিল। কিন্তু তুমি যেতিয়া নবক হাতৰ চাহ খাই ভাল পাওঁ বুলি ক'লা, নবৈ বনোৱা খানাহে খাই ভাল পোৱা, মোৰ তেতিয়া আৰু খং উঠিলে। সেইবাবেহে মই এইবিলাক কৰিম বুলি ভাবিলোঁ আৰু কৰিলোঁ। এইবাৰ পৰা মই এনেকুৱা কাম নকৰোঁ।
মই মিলিজুলিহে কাম কৰিম তোমালোকৰ লগত। মোক প্লিজ এইবাৰৰ কাৰণে মাফ কৰি দিয়া। আমাৰ তেওঁক একো নক'বা। মোক তেওঁ সঁচাকৈ ঘৰৰ পৰা উলিয়াই মাৰি পেলাব। মোক তোমালোকক ভালকৈ চাবলৈ তেওঁ সদায় গৈ থাকে। তেওঁ দূৰত থাকে যদিও তোমালোকৰ বহুত চিন্তা কৰে। মইহে এনেকুৱা কাম কৰিছিলোঁ। প্লিজ মোক ক্ষমা কৰি দিয়া। মোক ঘৰত মাহঁতে গম পালেও ঘৰৰ পৰা উলিয়াই দিব আৰু ক'তো যাবলৈ নিদিয়ে ঘৰৰ পৰা। হ'ব সৰুৱাৰী, মায়ে নকয় দিয়া। মাক মই ক'বলৈ নিদিওঁ। আৰু তুমি এনেকৈ কান্দি থাকিব নালাগে। নিজৰ ভুল বুজি পালা নহয়, সেয়া যথেষ্ট। তোমাক মই কোনোদিনেই বেলেগ বুলি ভবা নাই। মই নিজৰ ভণ্টি হিচাপে গণ্য কৰিছিলোঁ, কিন্তু তুমিহে মোক ভুল বুজিলা। মোৰ দিনটো কাম কৰি ভাগৰ লাগে, অকণমান ৰেষ্ট ল'বলৈ মন যায়। সেই ক্ষেত্ৰত তুমি অকণ সহায় কৰি দিলে মই যথেষ্টখিনি সকাহ পাওঁ। কিন্তু তুমি কাম কৰিবলৈ মন কৰা নাছিলা। আৰু চব টাইমতে কাম কৰি মোৰো ভাগৰ লাগে ন। তথাপিও তোমাৰ বাবে মই কেতিয়াও কাম নকৰোঁ বুলি কোৱা নাই। মাক মই কেতিয়াবা কৈছোঁ যে তোমাক কাম কৰিবলৈ দিয়ক, মোৰ অকলে ভাগৰ লাগে। কিন্তু মায়ে মোক ভুল বুজিলে। মায়ে মোৰ হাতৰ খাই ভাল পাওঁ বুলিয়ে কৈ থাকে। তোমাৰ হাতৰ খাই ভাল পাবলৈ তোমাক কাম কৰিবলৈ দিলেহে। তোমাক কোনোদিন মায়ে এনেকৈ কাম কৰিবলৈ দিয়াই নাই। মায়ে যদি তোমাৰ হাতৰ খাই নাচায়, তেতিয়াহ'লে কেনেকৈ গম পাব তোমাৰ হাতৰ খানাৰ সোৱাদ কেনেকুৱা। হয় ডাঙৰ বোৱাৰী, সেই তুমি ঠিকেই কৈছা। মোৰে ভুল। মই সৰু বোৱাৰীকো কাম কৰিবলৈ ক'ব লাগিছিলে। নতুন বোৱাৰী বুলি তাইক মৰম কৰোঁতে তোমালৈ মই পাহৰিয়ে গৈছিলোঁ। তোমাৰো যে ঘৰখনৰ দায়িত্ববোৰ পালন কৰোঁতে কষ্ট হ'ব পাৰে। সৰু বোৱাৰী পঢ়া শুনা, তোমাৰ পঢ়াও অলপ কম। সেইবাবে মই তোমাক অকণমান ডাউন দিবলৈ লৈছিলোঁ, তোমাৰ ওপৰত খং কৰিবলৈ লৈছিলোঁ। আৰু তাতে সৰু বোৱাৰীয়ে মোৰ মনত সোমোৱাই দিলে, তো মোৰ বেছি খং উঠি গ'ল। মোক বেয়া পাই নাথাকিবা, মোক মাফ কৰি দিবা ডাঙৰ বোৱাৰী। আজিৰ পৰা তোমালোক দুইজনীকে মই নিজৰ বোৱাৰী বুলি ভাবিম। আৰু সৰু বোৱাৰী, তুমিও ভালকৈ শুনি লোৱা, এইবিলাক কাম যাতে তুমি আগলৈ নকৰা। নহ'লে এইবাৰ কিন্তু মই তোমাক মাফ নকৰিম। এইবাৰ প্ৰথম ভুল বুলি তোমাক মাফ কৰি দিছোঁ বাৰু মই। অ' মা, মই আজিৰ পৰা এনেকুৱা কাম কেতিয়াও নকৰোঁ। এইবিলাক চিন্তা মই মনলৈ নানো। মই ডাঙৰ ডাঙৰক সহায় কৰি দিম কামত, আৰু তোমাকো শুশ্ৰূষা কৰিম। মই এনেকৈ সৰু ড্ৰেছো নিপিন্ধোঁ। মই তোমালোকৰ মনত বৰ কষ্ট দিলোঁ। মই নিজকে কেতিয়াও চাগে মাফ কৰিব নোৱাৰিম। মোক পাৰিলে তোমালোকে অন্তৰৰ পৰা ক্ষমা কৰি দিবলৈ চেষ্টা কৰিবা। সৰু বোৱাৰী, ইমানকৈ নেকান্দিবা। মানুহ মাত্ৰেই ভুল। মানুহ মাত্ৰেই ভুল যেতিয়া ভুল হ'বই আৰু। এতিয়া তুমি বুজি পালা, সেয়াহে ভাল কথা। এতিয়া মই বহুত সুখী হৈছোঁ। আমাৰ ঘৰখন আকৌ আগৰ দৰে হৈ পৰিব। সকলো মিলিজুলি থাকিম দেই আমি। নবৌ তুমি ইমান ভাল। ঠিক আছে, আজিৰ পৰা ময়ো তোমাৰ লগত মিলি থাকিম। মই এতিয়াহে সুখী হৈছোঁ। মনটো মোৰ বৰ ভাল লাগিছে। সৰু বোৱাৰী, তুমি সুখী যেতিয়া আমিও সুখী, আৰু আমাৰ ঘৰখনো সুখী হৈ থাকিব। নহয় জানো ডাঙৰ বোৱাৰী? মই ঠিকেই কৈছোঁনে বাৰু? হয় মা, আপুনি ঠিকেই কৈছে। আপোনালোকে কি কৈছেনো? মই সুখী মানে ঘৰখন সুখী? মই বুজি পোৱা নাই। আমাৰ সৰু বোৱাৰী বোলে বুজি পোৱা নাই, কিন্তু আমাৰ দৰ্শকসকলে নিশ্চয় বুজি পাইছে। নহয় জানো দৰ্শকসকল? বন্ধুসকল, আপোনালোকৰ আজি খণ্ডটি চাই কেনেকুৱা পালে বাৰু? যদিহে ভাল লাগিলে তেতিয়াহ'লে এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব যদি চেনেলটোলৈ নতুনকৈ আহিছে। আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰি দিব, যাতে আমাৰ নতুন ভিডিঅ'বিলাকৰ আপডেট আপোনালোকে পাই থাকে। আৰু এটা বিশেষ কথা ক'বলগীয়া আছিল, আপোনালোকক অশেষ ধন্যবাদ। আপোনালোকে আমাৰ চেনেলটি গ্ৰ' হোৱাত যথেষ্টখিনি সহায় কৰিছে। আমাৰ চেনেলটোত অতি সোনকালেই 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বগৈ, কাৰণ আপোনালোকে সহায় কৰাৰ বাবেহে এইখিনি সম্ভৱ হৈছে। এতিয়া 100+ হৈছে বাৰু, লাহে লাহে হ'ব, টাইম লাগিব। কিন্তু যদি আপোনালোকে এনেকৈ সদায় সহায় সহযোগিতা আগবঢ়াই যায়, তেতিয়াহ'লে আমি সোনকালেই 500 ছাবস্ক্ৰাইবাৰ কৰিব পাৰিম। আৰু এনেকৈ চেনেলটো গ্ৰ' হ'লেহে নতুন নতুন ভিডিঅ'বিলাক বনাই যাব পাৰিম, নহয় জানো? সেইবাবে আপোনালোকে সহায় কৰি যাব দেই। আপোনালোকে এনেদৰেই মৰম আৰু সহায় সহযোগিতা আগবঢ়াই যাব দেই। আপোনালোকৰ মৰমৰ বাবেই আমি ভিডিঅ'বিলাক বনাবলৈ উৎসাহ পাওঁ। শেষত আপোনালোকৰ মংগল কামনা কৰি আজিৰ খণ্ডটি সামৰণি মাৰিছোঁ। ধন্যবাদ।